বহিছে একদম কেনেকুৱা লাগে তো এইবোৰ চব আৰামছে বাহাৰে তো এইবোৰ দোকানবোৰ ঠিক ঠাক কৰি আছে আজি এতিয়া ওপেনিং কৰিব আহিব আৰু এইবোৰ দোকান হ'ব বাকি আছে লাহে লাহে হ'ব এতিয়া দেখালো মেডিকেল এয়া বুক ষ্টল এইটো সকলো ধৰণৰ কিতাপবোৰ পাব তো এইবোৰ দোকানত লাহে লাহে বহিব আজি দিনটোৰ ভিতৰত তো সকলোবোৰ আহি আছে সকলো ধৰণৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়বোৰৰ এটা প্ৰদৰ্শন হ'ব তো ইয়াতে আহি আপোনালোকে কিনিব পাৰিব যাক যি যি ধৰণৰ সামগ্ৰী লাগে আৰু কোনোবাই যদি কিবা ট্ৰেইনিং ল'ব বিচাৰে ইয়াতে ল'ব পাৰিব
ইয়াতে বড়ো জনজাতীয় ড্ৰেছবোৰ পাব। ইয়াতে পাট সূতা তৈয়াৰ কৰাৰ কেনেকৈ হয় সেইবোৰ দেখুৱাব। অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজত্ব প্ৰতিষ্ঠান বিভাগৰ ওদালগুৰি আৰু দৰং জিলাৰ উদ্যোগত উদ্যম 2023 অধীনত ওদালগুৰি আৰু দৰং জিলাৰ ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠানৰ কৰ্মশিক্ষক শিবিৰ টাংলা পুৰা সংস্থা খেলপথাৰত আয়োজন কৰা হৈছিল আৰু তাৰ সকলো ৰাইজক অনুৰোধ জনাইছিল এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ। তো এই দুখন মোৰ লগত আহা কমলেশ্বৰ নাৰ্জাৰী এই নিজাতে বনাইছিলে, ওদালগুৰিত টিচাৰ ট্ৰেইনিং লৈ আছিলে। আৰু এই দুখন তো আজি এক্সিবিশ্যনত চাব আহিছে আৰু তেওঁ নিজে বনোৱা কাপোৰবোৰ ইয়াতে এক্সিবিশ্যনত ৰাখিছে। এইজন কমলেশ্বৰ নাৰ্জাৰী মোৰ ভিডিঅ'ত দেখা পাই থাকে প্ৰায়ভাগ।